নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল স্বাভিমান অসমলৈ। আহকচোন চাওঁ আজিৰ দিনটোৰ কিছু বিশেষ জানিবলগীয়া খবৰ। আৰম্ভ কৰিছোঁ প্ৰথমটো এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে, য'ত কেন্দ্ৰ চৰকাৰে পথ সুৰক্ষাৰ কাৰণে বাইক চলোৱাসকলৰ বাবে কিছু নিয়ম সলনি কৰাৰ লগতে কিছু নতুন নিয়ম অথবা আদেশ জাৰি কৰিছে। ইয়াৰ সন্দৰ্ভত মন্ত্ৰণালয়ে দিয়া নতুন গাইডলাইনসমূহ এনেধৰণৰ। বাইকৰ ড্ৰাইভাৰ ছিটৰ দুফালে হেণ্ড হেল্ড থাকিব, মানে পিছত বহাজনে ধৰিব পৰাকৈ দুডাল হেণ্ডেল থাকিব। ইয়াৰ মূল উদ্দেশ্য হৈছে পিছত বহাজনৰ সুৰক্ষা নিশ্চিত কৰা। 2020 চনৰ শেষৰ ফালে হয়তো আমি ইয়াৰ কিছু নমুনা দেখা পাব পাৰোঁ। বাইকৰ বেক হুইলৰ বাওঁফালৰ প্ৰায় আধা অংশ ঢকা হ'ব লাগিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি বাইকত কম ওজনৰ কণ্টেইনাৰ লগাবলৈও আদেশ প্ৰদান কৰা হৈছে। এই কণ্টেইনাৰৰ দৈৰ্ঘ্য 550 মিলিমিটাৰ, প্ৰস্থ 510 মিলিমিটাৰ আৰু উচ্চতা 500 মিলিমিটাৰতকৈ অধিক হ'ব নালাগিব বুলি উল্লেখ কৰা আছে। তাৰোপৰি বাইকৰ পিছৰ ছিটত যদি এই কণ্টেইনাৰ লগোৱা হয়, তেন্তে দ্বিতীয়জন লোকৰ বাইকৰ পিছত বহিব নোৱাৰিব। আগবাঢ়িছোঁ আমাৰ দ্বিতীয়টো খবৰলৈ, যি নতুনকৈ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিছে। কিয়নো চলিত বৰ্ষত প্ৰায় 1,82,260 জন উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বিপৰীতে ৰাজ্যত আছে মাথো 484খন মহাবিদ্যালয়, যি মুঠেই পৰ্যাপ্ত নহয়। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কৰণীয় কি সেয়া আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে। ৰাজ্যত যোৱা কেইমাহমানৰ পৰা হৈ থকা বানৰ বিভীষিকাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 92% পানীৰ তলত ডুব গৈ আছে, যাৰ ফলস্বৰূপে অসম গড়ৰ 12টা গড়ৰ লগতে 123টা আন জীৱ-জন্তু মৃত্যুমুখত পৰে। এই ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত নিজৰ শোক প্ৰকাশ কৰি ব্ৰিটিছ ৰয়েল ফেমিলিৰ সদস্য মিষ্টাৰ প্ৰিন্স উইলিয়াম আৰু তেওঁৰ পত্নী মিছেছ কেট মিডলটনে কাজিৰঙা উদ্যানৰ ডাইৰেক্টৰ পি শিৱকুমাৰলৈ এখন চিঠি প্ৰেৰণ কৰে, য'ত তেওঁলোকে 2016 চনৰ কাজিৰঙা ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে এশিঙীয়া গড়ৰ মৃত্যুত তেওঁলোকৰ হৃদয় ভাঙি পৰে বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰি দেশৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ ডাঙৰীয়াই অসমৰ এই বান সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ৰাষ্ট্ৰপতি ভৱনৰ পৰা 9খন প্ৰেছিডেণ্ট ফ্লেগযুক্ত ট্ৰাক অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ COVID-19 আৰু বানৰ কবলত পৰা ব্যক্তিসকলৰ সাহায্যৰ বাবে আগবঢ়ায়। পৰৱৰ্তী খবৰ, কৰোনা মহামাৰীক উৎখাত কৰিবলৈ বিশ্বৰ বহুকেইখন দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহে আৰম্ভণিৰে পৰা ভেকচিন তৈয়াৰ কৰিবলৈ যুঁজা চলাই আহিছে। তাৰ ভিতৰত ভাৰতো অন্যতম। ভাৰতৰ ভাৰত বায়'টেক আৰু জাইডছ কাডিলাই ইতিমধ্যে ফেজ 1 আৰু ফেজ 2ৰ ক্লিনিকেল ট্ৰায়েলছৰ বাবে অনুমতি লাভ কৰিছে। তথ্য অনুসৰি যোৱা শুক্ৰবাৰে ভাৰত বায়'টেকে এইমছত দিল্লীৰ এজন 30 বছৰ বয়সৰ ব্যক্তিৰ শৰীৰত পোনপ্ৰথমবাৰৰ বাবে 0.5 ml ইণ্ট্ৰামাস্কুলাৰ ইনজেকশ্যন প্ৰদান কৰে। এতিয়া আগবাঢ়িছোঁ আমাৰ টেকন'লজি ৰিলেটেড অতি গুৰুত্বপূৰ্ণ খবৰলৈ, য'ত জানিব পৰা গৈছে যে আমেৰিকাৰ সবাতোকৈ বৃহৎ মোবাইল ফোন কোম্পানী এপলে পৰৱৰ্তী সময়ত iPhone 11 ভাৰততে মেনুফেকচাৰ কৰিব। ইয়াৰ পূৰ্বে ভাৰতৰ বজাৰত চীনত মেনুফেকচাৰ কৰা ফোনহে বিক্ৰী কৰা হৈছিল। ভাৰততে মেনুফেকচাৰ হোৱাৰ ফলত আইফোনবিধৰ দাম হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও দেশত চাইনিজ ব্ৰেণ্ডেড ফোনসমূহৰ বয়কট কৰাৰ বাবে ইয়াৰ বৈকল্পিক চাহিদা পূৰণৰ ক্ষেত্ৰত ছেমছাঙে এক বিশেষ উদগনি লাভ কৰিছে। কাউণ্টাৰ পইণ্ট মাৰ্কেট ছাৰ্ভিচৰ এক তথ্য অনুসৰি চাইনিজ ব্ৰেণ্ডসমূহৰ কণ্ট্ৰিবিউশ্যন ভাৰতীয় বজাৰত 81%ৰ পৰা 72%লৈ হ্ৰাস পাইছে। এতিয়া আহিছোঁ শেষৰটো খবৰলৈ। এই খবৰটোৱে IPLৰ ফেনসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে। BCCIৰ এক বিশেষ তথ্যৰ যোগে নিশ্চিত কৰা হৈছে যে অহা ছেপ্টেম্বৰৰ 19 তাৰিখ শনিবাৰৰ পৰা IPL 2020 আৰম্ভ হ'ব আৰু সকলো ঠিকে থাকিলে ইয়াৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব নৱেম্বৰ মাহৰ 8 তাৰিখ দেওবাৰে। বিশ্বত দেখা দিয়া সংকটৰ প্ৰতি লক্ষ্য ৰাখি কেৱল 51 দিনীয়া সীমিত সময়ৰ বাবে ইয়াক ব্ৰডকাষ্ট কৰা হ'ব। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। এনেদৰে দৈনিক খবৰ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল স্বাভিমান অসম। ধন্যবাদ। জয় আই অসম।